বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ এটা খুব চোকা ৰ'দ দিছে আজি ৰ'দ দেখি মই এক কেঁচা নেমু কেইটামান উলিয়াই লৈছোঁ ভাবিছোঁ এটা আচাৰ কৰি থওঁ এটা বোকাখাটৰ ভণ্টি ঘৰৰ পৰা আনিছিলোঁ মানে ভণ্টি দি পঠিয়াইছিলে ধুনীয়াকৈ বান্ধি কুন্ধি দি পঠিয়াইছে মৰমতে তাই ঘৰত ধেৰ আছে এইবিলাক আমিতো পকা গোল নেমু আচাৰ সকলোৱে কৰোঁ মানে আমি নিমখত দিও থৈ দিওঁ বা আচাৰো কৰোঁ নহয় জানো কিন্তু কেঁচা গোল নেমু আচাৰ পৰা কৰিছেনে আপোনালোকে যদি কৰা নাই এইটো টেকনিকত কৰি চাবচোন মানে মই আজি যোনটো টেকনিক দেখাম বহুত দিনকৈ ভালকৈও থাকে আৰু খাবলৈও বহুত বেছি ভাল লাগে গতিকে বলক কেনেকৈ বনাম ষ্টাৰ্ট কৰি দিওঁ ইয়াত ধুনীয়াকৈ প্ৰথমতে ধুই ল'লোঁ ধুই পেলাই শুকুৱাই ল'লোঁ তাৰপিছত এতিয়া ইয়াত ফালি ল'ম ফালি পেলাই নিমখ হালধি দি অকণমান ৰ'দত দি ল'ম বৰ বিশেষ ৰ'দত দি থাকিব নালাগে আৰু বাৰু বলকচোন দেখাই দিম নেমুটো সৰু সৰু আছিলে যে সেইটো কাৰণে মই চাৰিফাল কৰি লৈছোঁ তাৰপাছতে এতিয়া এই ডাঙৰ বস্তুটো হৈছে কি কৈছে এই যে গুটিটো গোল নেমুৰ ভিতৰত বহুত গুটি থাকে কিমান গুটি আছে দেখিছেনে এতিয়া এই গুটিখিনি যদি আঁতৰাই নলওঁ তেতিয়াহ'লে মানে আচাৰটো একদম খাবলৈ বেয়া হৈ যাব এতিয়া এই মেইন বস্তু হৈছে গুটিখিনি এই গুটিখিনি আঁতৰাই ল'ব লাগিব বৰ পিটিকাৰ কাম মানে এইটো হ'লেও খাবলৈ চাগে খুব ভাল লাগে নহয় জানো এতিয়া ব'লক গুটিখিনি গুচাই লওঁ এতিয়া এয়া চাওক গোটেই নেমুখিনিৰ পৰা এনেকৈ গুটিখিনি গুচাই পেলালোঁ কিমানগাল গুটি ওলাইছে চাওকচোন এইসোপা গুটি দিয়া হ'লে বাৰু এখন কি হ'ল এতিয়া ইয়াতে নিমখ হালধি সানি অলপ সময় ৰ'দত দি দিম এতিয়া এক ৰ'দ দিয়াৰ পাছতে নেমুখিনি চাওক এনেকৈ শুকাই গৈছে শুকাই গ'ল অকণমান পানী আছে এইকণ ইমান প্ৰব্লেম নকৰে এইকণ যিহেতুকে নেমুৰ ৰসটোৱে আছে তাৰপিছত এতিয়া আমি এইটো মছলাত মই মানে এইটো আচাৰত মই বেছি মছলা ব্যৱহাৰ নকৰোঁ মাত্ৰ এইকেইটা দিছোঁ চফ গুটি জিৰা আৰু এইফালে এইকেইটা শুকান জলকীয়া লৈছোঁ শুকান জলকীয়া ইচ্ছা কৰিলে আপোনাৰ দিবও পাৰে নিদিব পাৰে কথা নাই তাৰপাছতে ইয়াত জালুক দিব লাগিব কিন্তু মানে মোৰ গোটা জালুক নাইকিয়া কাৰণে আপোনালোকে দেখাই দিয়া নাই গুড়ি কৰি থোৱা আছে গুড়িকৈ দি দিম পিছত তাৰপিছত এইখন এতিয়া ভাজি পেলাই অকণমান মিক্সিত দি ল'ম তাৰপিছত এইফালে গেছতে কেৰাহীটো প্ৰথমতে পাতি লৈছোঁ পাতি পেলাই মানে তেল দি দিছোঁ তেলটো অকণ সৰহকৈ দিম অৱশ্যে নেমু আচাৰত বহুত বেছি তেল নিদিলেও আচাৰকণ বেয়া হৈ নাযায় খালি মাজে মাজে ৰ'দত দি থাকিব লাগে আৰু এই তেলখিনি গৰম হোৱাৰ পাছতে মই মানে জুই কৰা বন্ধ কৰি দিলোঁ তাৰপিছতে ইয়াত এতিয়া দিব লাগিছিলে আজোৱাইন কিন্তু মই আজোৱাইন নাই আজি আনি থোৱা নাছিলে সেইটো কাৰণে মই এইকেইটা কালজিৰা কেইটামানকৈ দি দিছোঁ তাৰপিছত এয়া দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিয়ে তেলখিনি এনেকৈ থৈ দিম এতিয়া ইয়াতে এই গুড়ি কৰি লোৱা মছলাখিনি দি দিম মছলা মোৰ কমহে হ'ল অলপমান খৰিও গ'ল খুন্দি থাকোঁতে তাৰপাছতে তেলখিনি যে এয়া কৰি লৈছিলোঁ তেলখিনিও দি দিম দি পেলাই তেলখিনি ধুনীয়াকৈ লৰাই লওঁ কিন্তু এটা কথা এই আচাৰখিনি যদি মানে প্ৰথম ভালকৈ ৰ'দত দি নলয় প্ৰথম অৱস্থাত কিন্তু অকণমান তিটিকি লাগে পিছলৈ কিন্তু বহুত ভালেই লাগে খাই তাৰপিছত এতিয়া ইয়াক অকণমান ঠাণ্ডা হ'লে দিম তেলখিনি গৰম হৈ আছিলে যে তাৰপিছতে ইয়াৰ ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পাছতে এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই পেলাই পূৰা ৰ'দত দি থাকিম মাজে মাজে ৰ'দত দি থাকিম আৰু তাৰপিছতে অকণমান কোমল হৈ যোৱাৰ পাছতে খাব পৰা হ'ব তাৰপিছত আকৌ পাহৰি গৈছিলোঁ নহয় ইয়াত যিহেতুকে জালুক দিব লাগিব জালুক গুড়ি কৰি থৈছিলোঁ গুড়ি কৰা জালুকমানো ইয়াতে দি দিলোঁ আকৌ মিলাই পেলাম আৰু উপায়টো নাই এনেকৈ যদি এই গোল নেমুৰ আচাৰকণ বনাই নহয় বহুত দিন ভালে থাকে আৰু মাজে মাজে খালি ৰ'দত থাকিব লাগে এনেও প্ৰত্যেকবিধ আচাৰে ৰ'দত থাকিব লাগে তেতিয়া ভালো থাকে তেতিয়া এইকণ আচাৰ আৰু বৈয়ামত ভৰাই ৰ'দত দিয়ক আৰু মাজে মাজে খাই থাকক বহুত মজা লাগে আপোনালোকৰ ৰুটিৰ লগত খাই ভাল পাব আৰু ভাতৰ লগত খাই ভাল পাব এতিয়া অকণমান ঠাণ্ডা হওক তাৰপিছত বৈয়ামত ভৰাই আছোঁ ৰ'ব এতিয়া এয়া বৈয়ামটো ধুনীয়াকৈ ধুই কৰি আনিছোঁ মানে ধুই কৰি শুকুৱাই থোৱা আছিলে ইয়াত পানী থাকিলে বেয়া হ'ব নহয় সেইকাৰণে ধুনীয়াকৈ ধুই কৰি আনিলোঁ তাৰপাছত এতিয়া এই আচাৰখিনি অলপকৈ ইয়াতে ভৰাই পেলাম গোটেইখিনি খালি এটা কথা মন কৰিব এইটো মানে মই প্লাষ্টিকৰ লৈছোঁ কিন্তু আপোনালোকে চিচাৰ বৈয়ামটো থ'ব পাৰে কথা নাই প্লাষ্টিকতো থ'ব পাৰি খালি ধুনীয়াকৈ বৈয়ামটো ধুই কৰি একদম সম্পূৰ্ণ শুকান কৰি ল'ব যেনেকৈ গোটেইখিনি আচাৰ ভৰাই ল'ম খালি এই আচাৰটো এটা কথা মই আপোনাক ক'বলৈ পাহৰি গৈছোঁ যেতিয়া আচাৰখিনি মানে গোল নেমুখিনি শুকুৱাব তেতিয়া শুকুৱাওঁতে যাতে আপোনালোকে এটা মন কৰিব যে গোল নেমুৰ বাকলিটো যাতে ৰ'দৰ ফালে নাথাকে বুকুখন সদায় ৰ'দলৈ দি পেলাই শুকুৱাব ছালটো মানে নহ'লে যদি আপোনালোকে ছালটো ওপৰলৈ দি পেলাই শুকুৱাই বাকলিটো তেতিয়াহ'লে মানে বাকলিটো টাইট হৈ যাব খাবলৈ লিকটীয়া নিচিনা হৈ যাব সেইটো কাৰণে সদায় বাকলিটো তললৈ দি আৰু বুকুখন ওপৰলৈ দি পেলাই শুকুৱাব দেই শুকুৱাওঁতে এতিয়া ধুনীয়াকৈ মোৰ গোল নেমুৰ আচাৰকণ ৰেডি হৈ গ'ল এতিয়া আৰু ৰ'দত দিব লাগে আৰু মজাছে খাব লাগে আপোনালোকে যদি এনেকৈ কেঁচা গোল নেমুৰ আচাৰ বনাই খোৱা নাই তেনেহ'লে এদিন নিশ্চয় বনাই খাই চাবচোন দেই কেনেকুৱা লাগে আৰু জনাব লগতে আজি এই আচাৰ ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব আজিলৈ বাই